বিচাৰিছো কাষৰতে সদায় তোমাৰ হলা শিকিব কৰাপোন নকৌ ময়ান ৰাতিটোৰ ভিতৰতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল এগৰাকী মহিলা মৰিগাঁও সুনিতা পাটৰ। মই এখন ছবি পৰিচালনা কৰিব গৈ আছোঁ। ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু প্ৰযোজনা তথা পৰিকল্পনা মানৱ অধিকাৰ কৰ্মী তথা মোৰ ভাতৃ নুৰুল ইছলামৰ। তেখেতো মৰিগাঁৱৰে। আমি সিদ্ধান্ত ল'লোঁ যে যিহেতু আমাৰ ছবিখনৰ সংগীতৰ বাণীবদ্ধ কাম আৰম্ভ হৈ আছে, তো আমি যিগৰাকী অসমৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী, কণ্ঠশিল্পীৰ দ্বাৰা যিটো গীত আমি বাণীবদ্ধ কৰাম বুলি ভাবিছিলোঁ, এই ভিডিঅ'টো চোৱাৰ পিছত আজলি খুৰীৰ কণ্ঠৰে সেই গীতটো আমি বাণীবদ্ধ কৰাম বুলি আমি সিদ্ধান্ত লৈ সুদূৰ গুৱাহাটীৰ পৰা আজি আহি মৰিগাঁৱত উপস্থিত হৈছোঁহি। ছবিখনৰ নাম হ'ব দামিনী। এগৰাকী নাৰীৰ জীৱনত ঘটা সংঘাতপূৰ্ণ জীৱনৰ সৰু সৰু ঘটনাবোৰে সমল হিচাপে লৈ আমি ছবিখনৰ কাহিনী আগবাঢ়িছে, ছবিখন কৰিব ওলাইছোঁ। আৰু ছবিখনত অভিনয় ইতিমধ্যে কথা বতৰা চূড়ান্ত হৈছে। আমাৰ জনপ্ৰিয় অভিনেতা যতীন বৰা এটা বিশেষ চৰিত্ৰ, আৰু এটা বিশেষ চৰিত্ৰ থাকিব আমাৰ প্ৰাঞ্জল শইকীয়া, নিপন গোস্বামী, চেতনা দাস, পূৰবী শৰ্মা বাইদেউ। বাকীসকল নিশ্চয় আমি নৱাগতাই ভাবিছোঁ। সংগীত পৰিচালনা কৰিছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বিজয় ভূঞা। কণ্ঠশিল্পী থাকিব দীক্ষু, নাহিদ আৰু কল্পনা পাটোৱাৰী আৰু আমাৰ আজলি খুৰী সুনিতা পাটৰ। বহুত ভাল লাগিছে। মই এনেকুৱা হেৰি এটা পাম বুলি সপোনতো ভবা নাছিলোঁ। অসমবাসীলৈ সকলোকে ধন্যবাদ জ্ঞাপন